এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ক'ব? হয়তো ক'ব পাৰে তেওঁনো কোন, বা হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী হ'বৰ বাকীবিলাকেও ক'ব পাৰে তেওঁনো কোন, কোন যাদৱ পায়েংনো কোন, কিবাকে কেনেবাকে হৈছে যাদৱ পায়েং, এনেকৈও ক'ব পাৰে। কাৰণ যাদৱ পায়েং ফৰেষ্ট মেন অফ ইণ্ডিয়া, বিশ্বই যাক জানে, তেওঁ কৈছে যে অসমত পাম অইলৰ খেতি ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিব, গতিকে এই পাম অইলৰ খেতি বন্ধ কৰিব লাগে। এতিয়া নৰেন্দ্ৰ মোদীক সন্তুষ্ট কৰিবলৈ গৈ, কেন্দ্ৰীয় চৰকাৰক সন্তুষ্ট কৰিবলৈ গৈ তৈলমৰ্দন কৰি অসমৰ উৰ্বৰ সম্পদ বহুজাতিক কোম্পানীক গতাই দিয়া, মানে আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী প্ৰমুখ্যে বাকীসকলে কি ক'ব? যাদৱ পায়েঙে বৰ বিশেষ একো নাজানে, তেওঁৰ ইমান জ্ঞান নাই, তেনেকৈ ক'ব নেকি? হয়তো ক'ব পাৰে, কোৱাতনো কি আচৰিত কথা, এইখন চৰকাৰৰ পৰা ইয়াতকৈ আৰু বেছি আশা কৰিব পাৰি নেকি? এয়াই ক'ব। আজি সৰ্বত্ৰে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি তীব্ৰ ভাবুকি অনাৰ কাৰণে পাম অইলৰ খেতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হৈছে, মানুহে পাম অইলৰ খেতিৰ বিৰোধিতা কৰিছে। আনকি ইণ্ডোনেছিয়া, শ্ৰীলংকাত পাম অইলক নিষিদ্ধ কৰাক লৈ বিভিন্ন ধৰণে প্ৰতিবেদন যুগুত কৰা হৈছে। আমি ডিকেবি ব্যক্তিও একাধিক প্ৰতিবেদন প্ৰস্তুত কৰিছোঁ যে পাম অইলে কি ধৰণে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি চূড়ান্ত ভাবুকি কঢ়িয়াই আনি এখন ৰাজ্য বা এখন দেশৰ অৱস্থা তছনছ কৰি পেলায়। কেনেকৈ পাম অইলৰ বিৰুদ্ধে 117 গৰাকী ভাৰতবৰ্ষৰ বিজ্ঞানীয়ে নৰেন্দ্ৰ মোদীক বিৰোধিতা কৰি পত্ৰ লিখিছে, আমি চিঞৰ বাখৰ কৰি আছোঁ, কিন্তু নাই শুনা। এতিয়াতো যাদৱ পায়েং ডাঙৰীয়াই কৈছে, ফৰেষ্ট মেন অফ ইণ্ডিয়া, যিগৰাকী ব্যক্তিক JNUৰ মানে উপাচাৰ্য সুধীৰ কুমাৰ চোপ্ৰাই 2012 চনতে ফৰেষ্ট মেন অফ ইণ্ডিয়া হিচাপে অভিহিত কৰিছিল, আৰু সেইগৰাকী ফৰেষ্ট মেন অফ ইণ্ডিয়া ক্ষেত্ৰত যাদৱ পায়েং ডাঙৰীয়াক মেক্সিকো চৰকাৰে তেওঁলোকৰ দেশখন মানে সেউজীয়া কৰিবৰ কাৰণে, গছপুলি ৰোপণৰ কাৰণে 12 বছৰৰ কাৰণে ভিছাৰ অনুমোদন জনাইছে। তেওঁকো আমি নস্তাত কৰি দিওঁ হওক, তেওঁনো কিমান জানে? অতুল বৰাইতো কৈছে, কৃষিমন্ত্ৰী, যে পাম অইলৰ খেতিয়ে, পাম অইলৰ এজোপা গছে ধান খেতিতকৈ কম পানী লাগে। মুখ্যমন্ত্ৰীটো মানে কৈয়ে আছে পাম অইলৰ উপকাৰৰ কথা, কিমান লাখ লাখ কোটি কোটি টকা মানে ইনকাম হ'ব কৈয়ে আছে। অথচ 117 গৰাকী বিজ্ঞানীৰ আপত্তি, ইণ্ডোনেছিয়া, শ্ৰীলংকাত নিষিদ্ধ হোৱা পাম খেতি, মালয়েছিয়া, উগাণ্ডাত নিয়ন্ত্ৰণ কৰি অনা পাম খেতি, এই পাম খেতিৰ ভয়ংকৰভাৱে সমগ্ৰ বিশ্বৰ পৰিৱেশ বিজ্ঞানীসকলে যি ধৰণৰ আশ্চৰ্য প্ৰকাশ কৰি ইয়াৰ বিৰোধিতা কৰিছে, সেইখিনি সময়তে আমাৰ সৰ্বজ্ঞ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰামদেৱৰ সন্মুখত পাম অইলৰ খেতি কি ধৰণে অসমক জাকত জিলিকা কৰিব, ভাৰতবৰ্ষৰ অৰ্থনীতি সবল কৰি তুলিব, তাৰ এগাল গাই দিছে। আৰু সেইকাৰণে ৰামদেৱ 18-20 ঘণ্টা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাম কৰে, কৰ্মঠ, এনেকুৱা মুখ্যমন্ত্ৰী দেখা নাই বুলিয়ে অভিহিত কৰি মানে বাহবাদি মানুহ হাততালি বজাবলৈ অনুৰোধ কৰিছে, মানুহে হাততালি বজাইছে। অন্ততঃ এইবাৰ চৰকাৰে যাদৱ পায়েঙৰ কথাটো শুনা উচিত। এয়া যাদৱ পায়েঙৰ কথা নহয়, অসম আৰু অসমীয়াৰ ভৱিষ্যতৰ কথা, এয়া ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকৰ ভৱিষ্যতৰ কথা, অকল যাদৱ পায়েঙৰ কথা নহয়। আৰু যাদৱ পায়েঙৰ কথাখিনি যদি এই নুশুনে, তেতিয়াহ'লে কিন্তু এটা ভয়ংকৰ যে ভৱিষ্যত আমালৈ আহিব, তাত কোনো দ্বিমত নাই। এটা যে ভয়ংকৰ পৰিৱেশৰ সন্মুখীন হ'ব লাগিব অসম আৰু অসমীয়া, তাৰ কোনো দ্বিমত নাই। গতিকে এই সময় থাকোঁতে অসমৰ সৰ্বত্ৰ জনসাধাৰণে পাম অইলৰ খেতিৰ বিৰোধিতা কৰক। মুখ্যমন্ত্ৰীয়ে বহুজাতিক কোম্পানী, মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰক মানে সন্তুষ্ট কৰিবৰ কাৰণে তৈলমৰ্দন কৰিবলৈ গৈ অসমৰ উৰ্বৰ ভূমি ৰামদেৱক গতাই দিছে, বহুজাতিক কোম্পানীক গতাই দি যি ধৰণৰ অসমৰ উৰ্বৰ ভূমিক চিৰদিনৰ কাৰণে মৰুভূমি সদৃশ কৰিব খুজিছে, তাৰ বিৰুদ্ধে সকলোৱে মাত মাতিব লাগিব। আৰু যদি মাত নামাতে, তেতিয়াহ'লে আপোনালোকে নিজৰ মৃত্যু নিজেই মাতি অনা হ'ব। গতিকে যাদৱ পায়েং ডাঙৰীয়া এই কথাখিনিক লৈ অন্ততঃ সৰ্বত্ৰে এটা চৰ্চা হোৱা উচিত, আৰু এই চৰ্চাৰ জৰিয়তে যাতে ৰাজ্য চৰকাৰ আৰু আমাৰ দল সংগঠনে ইয়াৰ বিৰোধিতা কৰিবলৈ বাধ্য হয় আৰু পাম অইলৰ খেতি মানে নোহোৱা কৰিবৰ কাৰণে দৃঢ় পদক্ষেপ লয়।